যদিহে আপোনাৰ হাতত মাত্ৰ 5 মিনিট সময় আছে, তেন্তে বাছি যোৱা ব্ৰেডেৰে আপুনি খুব সহজে এই ধুনীয়া নাস্তাবিধ বনাব পাৰে। তেন্তে আহকচোন চাওঁ নাস্তাটো কেনেকৈ বনাইছোঁ। এইফালে এখন কেৰাহী মই পাতি দিছোঁ আৰু ইয়াতে দি দিছোঁ মই 1 কাপ পানী আৰু ইয়াৰ লগতে দিম সৰুকৈ কাটি ৰখা পিঁয়াজ, লগতে অকণমান গাজৰ মই এনেকৈ পিহি পেলাই দিছোঁ যাতে সোনকালে সিজি যায়। আৰু তাৰ লগতে মই দিম এটা মিডিয়াম চাইজৰ আলু। আলুটোকো ভালকৈ ধুই পিহনাত পিহি লৈছোঁ এনেকৈ। আৰু ইয়াৰ লগতে মই দিম আধা চাহ চামুচ নিমখ, লগতে আধা চাহ চামুচ গোটা জিৰাও মই দি দিছোঁ আৰু লগতে দিম আধা চাহ চামুচ আদা নহৰু পেষ্ট। এতিয়া ভালকৈ এবাৰ লৰাই দিম আৰু গেছৰ ফ্লেমটো অলপমান বঢ়াই দিম যাতে সোনকালে পানীখিনি উতলি আহে। এয়া চাওক খুব ধুনীয়াকৈ পানীখিনি উতলি আহিছে। এতিয়া ইয়াতে মই দি দিম 4 পিচ ব্ৰেড। মই যোৱাকালিৰে থাকি যোৱা 4 পিচ ব্ৰেড লৈছোঁ। আপুনি নতুন ব্ৰেডো ইয়াত ব্যৱহাৰ কৰিব পাৰে। ব্ৰেডকেইডোখৰ অকণমান হেঁচি দিব যাতে পটককৈ কোমল হৈ যায়। আৰু এতিয়া ইয়াতে দি দিম আধা কাপ আটা। মই ইয়াত ৰঙা আটাটো ব্যৱহাৰ কৰিছোঁ। আপুনি যিকোনো আটা ল'ব পাৰে বা আপুনি ইচ্ছা কৰিলে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আৰু যিটো কাপেৰে পানী দিছোঁ সেইটো কাপেৰে মই আধা কাপ আটা জুখি পেলাই দিছোঁ। এতিয়া সকলোখিনিকে এবাৰ ভালকৈ মিক্স কৰি ল'ম আৰু তাৰ পাছত গেছৰ ফ্লেমটো একেবাৰে কম কৰি দিম। আৰু ইয়াতে অকণমান আৰু মছলা মই ইয়াত ব্যৱহাৰ কৰিম। বেছি মছলা ব্যৱহাৰ নকৰোঁ, আপুনি চাই থাকিব। কম মছলাতে বহুতেই সোৱাদ লগা এই নাস্তাবিধ ৰেডি হৈ যায়। তো মছলা ইয়াতে মই দিছোঁ আধা চাহ চামুচ জিৰা পাউডাৰ, আধা চাহ চামুচ দি দিম ধনিয়া পাউডাৰ আৰু অকণমান ৰঙৰ বাবে দিম মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু লগতে অকণমান মই হালধি দি দিছোঁ। এই দুইটা বস্তুৱে মই অকল কালাৰৰ বাবে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি যাম। আৰু এইখিনি মই তেতিয়ালৈকে মিক্স কৰিম যেতিয়ালৈকে ই কেৰাহীখনৰ পৰা এৰাই নাযায়। এনেকৈ মিক্স কৰি থাকিলে 1-1.5 মিনিটৰ ভিতৰতেই আপোনাৰ এই ডোটো ৰেডি হৈ যাব। এতিয়া এইফালে চাওক মিক্স কৰোঁতে কৰোঁতে ডোটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। কেৰাহীখন যিহেতু মই ষ্টীলৰ লৈছোঁ সেইবাবে তলত অকণমান লাগিছে। আপুনি যদি ননষ্টিক কেৰাহী ব্যৱহাৰ কৰে তেন্তে একেবাৰেই নালাগে। এতিয়া ডো ৰেডি হৈ গৈছে, গতিকে গেছৰ ফ্লেমটো অফ কৰি এইখিনি অকণমান ঠাণ্ডা হ'বৰ বাবে মই এটা প্লেটত উলিয়াই ল'ম। গেছৰ ওপৰত ৰাখি দিলে ঠাণ্ডা হওঁতে বেছি সময় লাগে, সেইবাবে এখন থালত মই এনেকৈ উলিয়াই লৈছোঁ। আৰু এতিয়া এইখিনি হাত লগাব পৰা হৈ গৈছে। হাতেৰে চুই চাব, অলপ গৰম থাকিলেও যদি হাত লগাব পাৰে তেন্তে তেনেকৈ এইখিনি ভালকৈ মিক্স কৰি ল'ব। মিক্স যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ মাৰি মিক্স কৰিব। যিমানেই ভালকৈ মিক্স কৰিব সিমানেই এইখিনি কোমল হৈ গৈ থাকিব। এয়া চাওক একদম কোমল হৈ গৈছে, হাততো লাগি গৈছে। গতিকে নাভাবিব যে এনেকৈ হৈ গ'লে নাস্তাটো নবনিব। নাস্তাটো খুব সুন্দৰকৈ বনিব। চাওক মই কেনেকৈ কৰিছোঁ তেনেকৈ কৰি ল'ব। এতিয়া ভালকৈ মিক্স কৰা হৈ গৈছে। এইখিনি একেলগ কৰি দিম এনেকৈ আৰু হাতখন এতিয়া চাফাকৈ ধুই ল'ম আৰু হাতত অকণমান তেল লগাই ল'ম। আপুনি ইচ্ছা কৰিলে পানী লগাইও নাস্তাবিধ বনাব পাৰে। তেল লগালে কি হয় একেবাৰে হাতত লাগি নধৰে। এতিয়া নাস্তাবিধৰ শ্বেপ আৰু চাইজটো আপুনি আপোনাৰ পচন্দমতে ৰাখিব পাৰে। মই একদম সহজভাৱে বনাইছোঁ। যিহেতু 5 মিনিটৰ ৰেচিপি হয়, গতিকে মই একদম সহজ ধৰণৰ এটা শ্বেপ দিম। তাৰ বাবে প্ৰথমে এনেকৈ অলপমান লৈ গোল কৰি ল'ম আৰু হাতেৰে অকণমান ৰোল নিচিনা কৰি ল'ম। এয়া দেখিছেনে? খুবেই সহজ। এটা ৰোল হৈ গৈছে আৰু এতিয়া ইয়াতে আঙুলি দুটাৰে অকণমান হেঁচি দিম যাতে ই অকণমান চেপেটা হৈ যায়। এনেকৈ কৰিলে দেখিবলৈ বৰ ধুনীয়া হয়। এয়া চাওক একদম সহজ। এটা নাস্তা চাওক আমাৰ ৰেডি হৈ গৈছে আৰু এনেকৈয়ে বাকী সকলোখিনি বনাই ৰেডি কৰি ল'ম। এতিয়া আপুনি যদি ইমানলৈকে মোৰ ভিডিঅ'টো চাই আছে আৰু আপোনাৰ যদি অকণমানো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক দিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো একেবাৰে নতুন। যদি আপুনি এনেকুৱা ধৰণৰ ৰেচিপি চাব বিচাৰে তেন্তে প্লিজ চেনেলটোকো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি অলৰেডি কৰি ৰাখিছে তেনেহ'লে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক কথাৰ মাজেৰে মই সকলোখিনি নাস্তা বনাই ৰেডি কৰি দিলোঁ। আপুনি ইচ্ছা কৰিলে এনেকৈ নাস্তাখিনিক যিকোনো এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত ৰাখি দিব পাৰে। যদি গধূলি খাবলৈ আছে তেন্তে ৰাতিপুৱাই বনাই ৰাখি থ'ব পাৰে। গধূলি ফ্ৰাই কৰিলে আপোনাৰ নাস্তা একদম ৰেডি হৈ যায়। গতিকে এনেকুৱা সহজ ৰেচিপিবোৰ বনাই খুবেই মোৰ ভাল লাগে।
সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকেও এই গৰমত ঘণ্টা ধৰি পাকঘৰত সোমাই থাকিব নালাগে। এতিয়া এইখিনি আমি ফ্ৰাই কৰিম। ফ্ৰাই কৰিবৰ বাবে তেল মই আগেই গৰম হ'বলৈ ৰাখি দিছোঁ। এয়া চাওক, তেলখিনি বহুত বেছি গৰম কৰি নল'ব। অলপমান গৰম হ'লেই এনেকৈ নাস্তাবোৰ দি যাব। এবাৰত যিমান আহে সিমানেই দিব, বহুত বেছি দি নিদিব, নহ'লে আপোনাৰ এইখিনি হিলাবলৈ অকণমান অসুবিধা হ'ব। আৰু এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি থৈছোঁ আৰু মিডিয়াম ফ্লেমত মই ভালকৈ ওলট পালট কৰি এইখিনি ফ্ৰাই কৰিম। এতিয়া মই এবাৰ উলটিয়াই দিম। এয়া চাওক, অকণমান ৰং আহি গৈছে আৰু এনেকৈয়ে আৰু ২-৩বাৰ মই উলটিয়াই দিম। তাৰপিছত চাব কিমান ধুনীয়া ৰঙো আহিব আৰু নাস্তাবিধো খুব ধুনীয়া ক্ৰিস্পি হ'ব। আপুনি যদি সন্ধিয়া সময়ত চিংগেৰা, কচৰি এইবিলাক খাই ভাল পায়, তেন্তে এই ৰেচিপিটো নিশ্চয় এবাৰ বনাই চাব। এই ৰেচিপিটো চিঙেৰা কচৰিতকৈ বহুত বেছি সোৱাদ লগা হয় আৰু যিহেতু আমি আটা ব্যৱহাৰ কৰিছোঁ, গতিকে হেল্ডিও হয়। আপুনি দুটাৰ জেগাত তিনিটাও খাব পাৰে, কোনো অপকাৰ নকৰে। এয়া চাওক, মই আকৌ এবাৰ উলটিয়াই দিলোঁ আৰু এনেকৈয়ে উলটিয়াই থাকিম মাজে মাজে, যাতে নাস্তাটো একদম ধুনীয়া ক্ৰিস্পি হয়। আৰু যিহেতু গৰমৰ বন্ধ চলি আছে, গতিকে ল'ৰা-ছোৱালী ঘৰত থাকিলে কিবা নহয় কিবা এটা খাবলৈ বিচাৰে। এনেকুৱাত আপুনি এই নাস্তাবিধ বনাব পাৰে। কম বস্তুৰে আৰু কম সময়ত বৰ সুন্দৰ ৰেচিপি হয়। এবাৰ বনাই চালে আপুনি ইয়াৰ সোৱাদ আৰু পাহৰি নাযায়। এয়া চাওক, নাস্তা আমাৰ একদম ৰেডি হৈ গৈছে। এতিয়া মই এটা প্লেটত উঠাই লৈছোঁ। গৰমে গৰমে খাবলৈ চেষ্টা কৰিব। গৰমে গৰমে খাই বহুতেই সোৱাদ লগা হয়। যদি ঠাণ্ডাও হৈ যায়, তেতিয়াও আপুনি অকণমান টাৱাত সেকি পেলাই খাব পাৰে বা মাইক্ৰৱেভত দিও আপুনি খাব পাৰে। আশা কৰিছোঁ ৰেচিপিটো নিশ্চয় আপোনালোকৰ ভাল লাগিল। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।